আজি মেট্ৰিকৰ ৰিজাল্ট দিছে, মেট্ৰিকত ফেইল কৰিলোঁ, সেইকাৰণে ৰিক্সা এখন লৈ এতিয়া মই বেটেৰী ৰিক্সা চলাব লাগিব। গম পাইছে ৰাইজসকল, এতিয়া মেট্ৰিক পৰীক্ষা ফেইল কৰিলোঁ, ভালছে নপঢ়িলে আজি বেটেৰী ৰিক্সা জিন্দগী 10 টকা 20 টকা চলাই থাকিব লাগিব, উপায় নাই আৰু। কম পৰিমাণৰ ডাউন পে'মেণ্ট দিও আপোনালোকে লৈ যাব পাৰে ইয়াৰ পৰা এখন বেটেৰী ৰিক্সা। ডিমুৰ মধুপুৰত আছে এই বেটেৰী ৰিক্সা। নতুনকৈ আজি অপেনিং কৰিছে এই ডিলাৰটো। আৰু আপোনালোকে যদি এই বেটেৰী ৰিক্সা ক্ৰয় কৰিব বিচাৰে, সবিশেষ জানিবৰ কাৰণে ৰিক্সা কিনিব বিচাৰে, কমেণ্টত জনাব আৰু আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো দিব। নিশ্চয় আপোনালোকক কণ্টেক্ট কৰা হ'ব আৰু বেটেৰী ৰিক্সা কিনিবৰ বিষয়ে সবিশেষ জনাব পাৰিম। কিমান ইনষ্টলমেণ্ট আহিব, কিমান ডাউন পে'মেণ্ট দিব লাগিব, সবিশেষ জনোৱা হ'ব। তো আপোনালোকে কমেণ্টত জনাব, তেতিয়া নিশ্চয় কণ্টেক্ট কৰিম আপোনাক। ৰিক্সা নতুনকৈ ডিলাৰ খুলিছে ইয়াত, এতিয়া চাই লওক ৰাইজসকল। ইয়াত নতুন ডিলাৰ মধুপুৰত হয়, ডিমু মধুপুৰত। ধুনীয়া বেটেৰী ৰিক্সা পাব ইয়াত, ভাল কোৱালিটি। চাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ এই চেগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ এই চেনেলৰ পৰা। যিসকলে ফেইল কৰিছে সেইসকল হতাশ নহ'ব, পুনৰ মেট্ৰিক পৰীক্ষা দিব। পৰীক্ষাত পাছ ফেইল আছে, একো চিন্তা নকৰিব। আৰু মই যে কৈছোঁ মেট্ৰিক পৰীক্ষা দিছোঁ বুলি, কিন্তু মই মেট্ৰিক পৰীক্ষা দিয়া নাই, মিছাকৈ কৈছোঁ।